খোকলাবাৰী যি আমাৰ ফাৰ্ম আছে সেই ফাৰ্মত আমি 2 কিলোমিটাৰ আমি এটা পুখুৰী বনাবলৈ গৈ আছোঁ। ওদালগুৰিত এখন আছে, সেইখনতো আমি মানে নতুনত্ব নামত তাতে পুখুৰীৰ লগতে এটা টুৰিজম এটা প্লেচ আমি বনাই আছোঁ। সেইটো BTC চৰকাৰৰ পৰা ডাঙৰ এটা প্ৰকল্প লোৱা হৈছে। আৰু ঘৰে ঘৰে ফিচাৰী কাটা যি আমাৰ অভিযান, সেই অভিযানটো অহা বছৰৰ পৰা শুৰু হ'ব। ৰেভিনিউ ভিলেজবিলাকক আমাৰ 10 বিঘা কৰি মাটিৰ মানে আমি এতিয়া পুখুৰী কাটি দিয়া, লগতে মাছ দিয়া, লগতে দানা দিয়া ৰেভিনিউ ভিলেজত সেইটো আমি কাৰ্যসূচী লোৱা আছে। এই আটাইবিলাক কাৰ্যসূচীবিলাক এইবাৰ BTR চৰকাৰৰ ফালৰ পৰা অহা বছৰত ষ্টাৰ্ট হ'বলৈ গৈ আছে। আৰু অলপমান এইটো চেঞ্জ কৰিছোঁ। বহু সময় আমি দেখা পাইছোঁ যে ৰাইজে যেতিয়া মানে টকা ডাইৰেক্ট বেংকত মানে থ্ৰ' কৰি দিয়া হয়, তেতিয়া মানে বহু মানুহে পইচাখিনি লৈ পেলাই পুখুৰীটো নাকাটে। তাৰ কাৰণে আমি এইবাৰ সেইটো কণ্ট্ৰেকচুৱেল বেচিছত দিয়া হৈছে, কণ্ট্ৰেক্ট বেচিছত দিয়া হৈছে। গতিকে কণ্ট্ৰেক্টৰে এতিয়া ডাইৰেক্ট মানে মানুহৰ ঘৰত গৈ পেলাই পুখুৰীটো কাটিব আৰু আমাৰ যি অফিচাৰ্ছ আছে, অফিচাৰবিলাকে ভেৰিফাই কৰিব। পুখুৰী হোৱাৰ পিছতহে এখেতসকলক পে'মেণ্ট দিয়া হ'ব। গতিকে এইবাৰ এই আপুনি যি ধৰণৰ প্ৰশ্নটো সুধিছে, সেই প্ৰশ্নটো আৰু মানে ৰিপিট যে নহ'ব, সুধিব লগা যে নহ'ব, সেইটো মই মানে আপোনালোকৰ 100% ক'ব পাৰোঁ। আৰু কি চৰকাৰ বুলি নহয়, অসম চৰকাৰে এইবাৰ মীন পালন বিভাগটো বহুত গুৰুত্ব ধৰণে লৈছে। ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে আগন্তুক দিনত অসমত মীন পালনটো এটা আৰ্থিক স্বাৱলম্বী কৰাৰ বা নিবনুৱা সমস্যা সমাধান কৰাৰ আমাৰ যুৱ চামক মানে মাছৰ ফালে আকৰ্ষণ কৰাৰ কাৰণে প্ৰত্যেকটাৰ ঘৰতে মাছ পালনৰ এটা ব্যৱস্থা কৰি দিয়াৰ কথা কৈছে। এতিয়া আমি আশাবাদী যে আমাৰ অসম চৰকাৰৰ যি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰৰ যি মানে মটিভ, সেই মটিভটো যেন বহুত জলদিয়ে যে আমিও ইয়াতে উপভোগ কৰিবলৈ পাব, BTC বাসীবিলাকো আটাই মানে যিখিনি আঁচনি আমি পাবলৈ সক্ষম হ'ব। গতিকে মই এটা কথা ক'ব পাৰোঁ যে আগন্তুক দিনত মৎস্য পালনটো আমাৰ মৎস্য পালন আৰু গাহৰি পালন আৰু গৰু পালন, ছাগলী পালন, লগতে হাঁহ কুকুৰাৰ পালনটো এটা যে নতুন ৰূপ ল'ব, সেইটো মই আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি ক'ব পাৰোঁ। আৰু আমি পূৰ্বৰ কেলেংকাৰীৰ কাৰণে আমি CBI তদন্ত বহুতো আমি ডিপাৰ্টমেণ্টত দিয়া হৈছে, CIDত দিয়া হৈছে। আইদতে আমাৰ হাতত মীন বিভাগত তেনেধৰণৰ কেলেংকাৰী হোৱা আমাৰ হাতত মানে কোনো কাগজে কলমে আহি পৰা নাই। গতিকে আমি মীন বিভাগত এতিয়া মানে তদন্তৰ কথাটো আহি পৰা নাই। আৰু ধন্যবাদ। BTC চৰকাৰৰ ফালৰ পৰা মীন বিভাগে মানে আদাৰ যোগান দিয়াৰ এটা কাৰ্যসূচী লোৱা হৈছে। আমি মাছৰ যি মানে আদাৰ অহা বছৰৰ কাৰণে আমি অলৰেডি মানে মৎস্য পালনবিলাকক মানে খাদ্য মানে আজি যোগান ধৰিছোঁ। আৰু মই আগৰ চৰকাৰৰ কথাটো বিশেষ সেইটো মই ক'ব নাযাওঁ, কিন্তু আমি এইবাৰ নতুনত্বৰ নামত অহা দিনবিলাকৰ মৎস্য পালনটো এটা ভাল এটা পৰ্যায়ত নিয়াৰ কাৰণে, এটা আৰ্থিক স্বাৱলম্বী কৰাৰ কাৰণে আমি চৰকাৰৰ ফালৰ পৰা আমি যিহেতু আমি পোনাও আমি দিম আৰু আমি দানাও দিম, আমি মানে ঔষধো দিয়াৰ ব্যৱস্থা লৈছোঁ। 1 হেক্টৰ মাটিত মানে যিমানখিনি আমাৰ মাছ তাত আমি দিব পাৰোঁ, সেইখিনি মাটিৰ ওপৰত আমি পোনা মাছো দিম, দানাও দিম। মুঠতে আমি আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ কাৰণে এইটো ডাঙৰ এটা পদক্ষেপ আমি BTC চৰকাৰৰ পৰা লৈছোঁ। তাৰে আজি প্ৰথম মানে দানা ডিষ্ট্ৰিবিউশ্যনৰ কামটো হৈছে। আৰু পূৰ্বতে আমি ৰাজহুৱাভাৱে সকলো দিগতে আমি মানে চাই আছোঁ যে যাতে মানে কোনো ধৰণৰ এনেধৰণৰ ব্যৱস্থা মানে থাকি নাযায়। আমি তাৰ কাৰণে আজি আপোনালোককো আমি নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আমি ৰাইজক লৈ পেলাই আমি ডিষ্ট্ৰিবিউশ্যন চেৰেমনি লৈছোঁ। আমি আগৰ কথাটো ক'বলৈ নাযাওঁ, এতিয়াৰ পৰা আৰু মৎস্য পালন বিভাগত আৰু আমাৰ তেনেধৰণৰ মানে ঘপলাপি বা তেনেধৰণৰ আৰু ব্যৱস্থাটো নহয়, ভাল এটা ব্যৱস্থাৰে আমি সকলোকে সমান দিগেৰে আগবঢ়াই নিয়াৰ কাৰণে আমি কাম কৰি যাম।